মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তো আহি আছে 15 আগষ্ট স্বাধীনতা দিৱস তো আজি মই তোমালোকৰ লগত আলোচনা কৰিম তোমালোকে 15 আগষ্টত স্বাধীনতা দিৱস উপলক্ষে এটি ধুনীয়াকৈ হুৱালা বাহন কেনেকৈ দিব পাৰিবা আৰু যদি তুমি ছাত্ৰ-ছাত্ৰী হয় তেতিয়াহলে ভিডিওটো সম্পূৰ্ণ ভালকৈ চাবা তেতিয়াহলে তুমি যিকোনো এটা সবাত যাই পিনে ধুনীয়াকৈ বাহনটো ৰাখিব পাৰিবা আৰু যদি আপোনালোক শিক্ষক কোনোবা বা অভিভাৱকে দেখিছে ভিডিওটো তেতিয়াহলে আপোনালোকে আপোনাৰ সন্তান বা আপোনালোকৰ ছাত্ৰ-ছাত্ৰীলৈ ভিডিওটো পঠাওক যাতে ইহঁতে ভিডিওটো চাই ধুনীয়াকৈ সেই দিনা 15 আগষ্টৰ দিনা প্ৰগ্ৰামটোত সবাটো ধুনীয়াকৈ এটা হুৱালা বাহন ৰাখিব পাৰে তো বলক এতিয়া আমি আৰম্ভ কৰো আমাৰ মূল বাহনলৈ স্বাধীনতা দিৱসৰ ওপৰত বাহন 15 আগষ্ট ভাৰতৰ গৌৰৱৰ দিন সন্মানীয় শিক্ষক শিক্ষিকা অভিভাৱকবৃন্দ আৰু মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকলৈ শুভ প্ৰভাত আজিৰ এই গৌৰৱময় দিনটোত মই আপোনালোকৰ আগত ভাৰতৰ ৭৮তম স্বাধীনতা দিৱসৰ বিষয়ে কিছু কথা ক'বলৈ চাইছোঁ 15 আগষ্ট 1947 চন এই দিনটো আমাৰ বাবে কেৱল এটা তাৰিখ নহয় ই হৈছে আজীৱন স্মৰণীয় এটা দিন যিটো দিনত আমাৰ পূৰ্বজসকলে শতাব্দীৰ লোৱা বলিদানৰ ফলত ব্ৰিটিছৰ শাসনৰ পৰা মুক্তি লাভ কৰিছিল মহাত্মা গান্ধী নেতাজী সুভাষ চন্দ্ৰ বসু ভগত সিং চন্দ্ৰশেখৰ আজাদ লক্ষ্মীবাই আদি মহান স্বাধীনতা সংগ্ৰামীসকলৰ সাহস ত্যাগ আৰু আত্মবলিদানেৰে আজিৰ এই স্বাধীন দেশ এই দিনটোত প্ৰধানমন্ত্ৰীয়ে ৰেড ফৰ্টত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰু দেশবাসীক সম্বোধন কৰে সকলো বিদ্যালয়ৰ কাৰ্যালয়ত পতাকা উত্তোলন সাংস্কৃতিক অনুষ্ঠান আৰু দেশভক্তিৰ গানৰ মাধ্যমেৰে উদযাপন কৰা হয় বন্ধুবৰ স্বাধীনতা মানে কেৱল স্বাধীন হোৱা নহয় ই মানে হ'ল দেশৰ প্ৰতি দায়বদ্ধ সমাজৰ প্ৰতি সন্মান আৰু আগলৈ আগবঢ়াৰ সংকল্প চলক আমি আজিৰ এই পবিত্ৰ দিৱসত প্ৰতিজ্ঞা লওঁ আমি নিজৰ দেশক ভাল পাম সঁচা নাগৰিকৰ দায়িত্ব পালন কৰিম আৰু একতা ভাতৃত্ব আৰু শান্তিৰ পথত আগবাঢ়িম সৰ্বদাই স্মৰণ ৰাখিব আমি গৰ্বিত আমি ভাৰতীয় জয় হিন্দ জয় ভাৰত তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তো এইখিনি ক'লে আপোনালোকৰ ভাষণ সম্পূৰ্ণৰূপে শেষ হৈ যাব মানে মই আপোনালোকৰ 2 মিনিটৰ এটা সৰুকৈ ভাষণ আগবঢ়াইছোঁ যদি আপোনালোকে আজিৰ দিনটোৰ বিষয়ে আৰু বিশেষ কথা জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এইখিনি কথা ক'ব পাৰিব 15 আগষ্ট ভাৰতৰ স্বাধীনতা দিৱসৰ মূল্যৱান কিছুমান কথা যিসমূহ কথা আপোনালোকে সকলো সন্মুখত ধুনীয়াকৈ ব্যক্ত কৰিব পাৰিব নাম্বাৰ 1 ভাৰতৰ স্বাধীনতা দিৱসৰ প্ৰতি বছৰে 15 আগষ্ট তাৰিখে উদযাপন কৰা হয় 1947 চনৰ এই দিনটোত ভাৰতৰ ব্ৰিটিছ শাসনৰ পৰা মুক্তি লাভ কৰিছিল 2 নম্বৰ এই দিনটো কেৱল উৎসৱ নহয় ই আমাৰ স্বাধীনতাৰ বাবে হোৱা ত্যাগ বলিদান আৰু দীঘলীয়া সংগ্ৰামৰ এক প্ৰতীক নাম্বাৰ 3 চাওক মহাত্মা গান্ধী নেতাজী সুভাষ চন্দ্ৰ বসু ভগত সিং জৱাহৰলাল নেহৰু বাল গংগাধৰ তিলক আদি বহু মহান নেতা আৰু বিপ্লৱীয়ে এই স্বাধীনতাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল নাম্বাৰ 4 প্ৰতি বছৰে এই দিনটোত দিল্লীৰ ৰেড ফৰ্টত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰু জাতিটোক সম্বোধন কৰে নাম্বাৰ 5 স্বাধীনতা দিৱস হৈছে এক ৰাষ্ট্ৰীয় গৰ্ব আৰু একতাৰ প্ৰতীক ই আমাৰ ভাৰতৰ দেশপ্ৰেম ভাতৃত্ব আৰু দায়বোধৰ বীজ ৰোপণ কৰে নাম্বাৰ 6 এই দিনত সকলো শিক্ষানুষ্ঠান চৰকাৰী কাৰ্যালয় আৰু বিভিন্ন স্থানত ভাৰতীয় পতাকা উত্তোলন সংস্কৃতি অনুষ্ঠান আৰু দেশভক্তিৰ গানৰ সৈতে উদযাপন কৰা হয় নাম্বাৰ 7 ভাৰতীয় স্বাধীনতা দিৱসৰ আমি প্ৰতিজ্ঞা লওঁ যে আমি ভাৰতক এক উন্নত সুশৃংখল আৰু শান্তিপূৰ্ণ দেশ হিচাপে গঢ়ি তুলিম নাম্বাৰ 8 স্বাধীনতা মানে কেৱল স্বাধীনতাই নহয় ই হৈছে দায়িত্ব নৈতিক আৰু জাতীয় চেতনাৰ স্বাৰ্থ নাম্বাৰ 9
আমাৰ কৰ্তব্য হ'ল যি স্বাধীনতা আমি লাভ কৰিছোঁ সেই স্বাধীনতাক প্ৰতিদিন সন্মান কৰা আৰু দেশৰ উন্নতিত অংশ লোৱা। তো মৰমৰ ছাত্ৰ ছাত্ৰী তথা বন্ধু বান্ধৱীসকল, তো আপোনালোকে যদি এইখিনি কথা কেইবাৰমান চাই যদি বুজি পিনে আপোনালোকে যিকোনো সভাত যায় দাঙি ধৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ নিশ্চয় এটা ধুনীয়া শুৱলা বাহন হ'ব বুলি আশা ৰাখিছোঁ। যদি কিবা আপোনাৰ সহায় হয় এইটো ভিডিঅ'ৰ জৰিয়তে, তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰক, যাতে সিহঁতক এটা ভাল ভাষণ দিবলৈ সুযোগ পায়। ধন্যবাদ।